হেৰেইছ কেইটামান সুখ বগৰী আছিল। বহুত দিনৰ পৰা এখন আঞ্জা খাব ইচ্ছা যায়ও মই মাছ একবিধ হেঁপাত নাপাওঁ কাৰণে ৰান্ধি খাব পৰা নাই। কি মাছ জানে? সৰুতে যে সমানত এটা কবিতা পঢ়িছিলোঁ, নাৰবাত পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ। আজিৰ দিনত আপুনি 12 টকাত পাভ মাছ পাব, বিশ্ৰাৰ সময়ত অচতে নাপেয়ে লাগলিয়ে। আজি কিন্তু পালো, এই কাকা আহি পাইছে মাছ কিনি, ইথান আমি ৰান্ধবা যাহে কথা। এথেন অতদিনে মাজে সময় বাইজৰ চানিখেনৰ ওপৰত মেলি দি সুখে মিলে টেমাত সোমাই ৰখা বগৰীকেইটা নাংকেন ফালি দি গৰম পানীত ভিজে থৈ বাকী কামখিনিক লগি আগবাৰো নাকে। বাড়িরে বগরি আউলার পিঠা গুড়ি ও হল বখর ধরা পূজা হে। বাড়িরে বগরি আউলার পিঠা গুড়ি ও হল বকু দেবর বিয়া হে। ও হল বকু দেবর বিয়া হে। সুখ বগৰী কেনেকৈ ৰান্ধে সেইটো আৰু আমাৰ অসমীয়া মানুহক নতুনকৈ শিকাবৰ দৰকাৰ নাই বুলি মই জানো, কিন্তু সুখ বগৰী আমি আৰু কেনেকৈ খাই ভাল পাওঁ সেইটোকে আহাবাৰ কেথেনবা আপোনালোকক দেখাব চেষ্টা কৰিম। সাধ্যে আজি আঞ্জাখনকে খাম, আপোনালোকেও খাব, খাটাং খাব, কাৰণ এতে চি আৰু ই ভিটামিন থাকে। ছাল হাড়া মানে হাড় চবৰে কাৰণে ভাল, হজম শক্তিও বাঢ়ৈ, আনকি বমি ভাৱো নোহোৱা কৰিব পাৰে বুলি কয়। মুঠতে গুণে গুণ দিয়ক বহুত। হলি ইখান টেঙাৰ আঞ্জাটো আমাৰ নিচিনা জুতি আপোনালোকে বহুতেও খায়, যাই খাই পানাই ক'ব, আৰু তেওঁলোকে আহাবাৰ কাইবাৰ পৰা হ'লেও অলপমান বগৰী গোটেই লৈ আমাৰ দৰে সুখে মিলি লৈ এনেকৈ জুতি লগে খাবাক লগি ভিডিঅ'টো শ্বেয়াৰ আৰু ছেভ কৰিব নাকে কয়। ধন্যবাদ।